বৰ্তমান মই যোনডোখৰ জেগাত আছোঁ এই জেগাডোখৰ নামটো হৈ গ'ল চিলিমপুৰ। কোনোৱে লামাজান নামেৰেও জানে এই জেগাডোখৰ। তো ইয়াতে আজি বিহু ফাংচন পাতিছে, আমি যাম। এইখন গাঁৱৰ দোকান, তো দোকানত আছে, দোকানকেইখন ডিষ্টেঞ্চ হয়। এইটো মোৰ লগৰ আহিছে, বহুত দিনৰ মূৰত লগ পাইছোঁ আমি। তো বিহু চামগৈ গৈ কিনি আৰু দেখুৱাই থাকিম আপোনালোকক। আজি ল'ৰা বহুত ফূৰ্তি, কিবা এটা আনন্দ চাগে। এই বিয়া পাতিলে আকৌ দেই, এনেকৈ নাচাবা তোমালোকে। আৰু এইখন হৈছে পথাৰ, লামাজানৰ পথাৰ, গৰু গাই, এয়া বিহু। আমি এতিয়া য'ত গৈ আছোঁ এই দলটো তালৈ গৈ আছে, একেলগে যাম আৰু তাত লগ পাম। আৰু এয়াই আৰু ইনজয় লাইফ, বিন্দাছ, যি ভাল লাগে এইটোৱে কৰোঁ। আৰু মোৰনো কি, আগত আছে অলপ, তো লগৰটোৱে কৈছে কাৰণে লাহে লাহে গৈ আছোঁ। ফাইনেলি এই হাৱা ক'তো নাপায়, জয় অসম। আৰু এয়া দোকান, ফাইনেলি আমি পালোঁহি বিহু মঞ্চত। এইবিলাক দোকান এইবিলাক ছোৱালী আৰু এনেকৈ সমদল কৰিছে, এটা ডাঙৰ সমদল য'ত বহুতো জাতি জনজাতি লগ আছে। তাৰে ভিতৰত অসমীয়া, কেউৰী, ডিমাচা, চাহ জনগোষ্ঠী, মণিপুৰী, এইবোৰ বহুত আছে। আৰু এনেকৈ সকলোৱে শোভাযাত্ৰা কৰিব। ৰিয়েকশ্যনটো চাব আপোনালোকে হা। বুজিলেতো। এয়া গাঁৱৰ যোনকেইজন জ্যেষ্ঠ হয় তেখেতলোকে এয়া খোল বাদন কৰিব আৰু এনেকৈ শোভাযাত্ৰা আৰম্ভ কৰিব। আৰু এই বেনাৰটোতে লিখা আছে মাজৰবাৰীৰ যোনখন বিহু সংস্কৃতি হৈছে সেই বিহুৰ সংস্কৃতিৰ বিষয়ে 2023 হয়। লামাজান মাজৰবাৰী ৰাইজৰ উদ্যোগত কৰা হৈছে কাৰণে সেইটো বেনাৰখনৰ নামটো উপলব্ধ কৰাইছে আৰু ফাইনেলি মই সন্মুখৰ পৰা ল'বলৈ আহিলোঁ ফটেজ। তো সন্মুখত আজি অৰুণ হাজৰিকা আহিছে বুলি কৈছে। মই এতিয়ালৈকে দেখা নাই বাৰু, কেমেৰাটো ৰখাই কিনি চাওঁচোন অৰুণ হাজৰিকা সঁচাকেই যদি হয়। বহু মানুহৰ সমাগম। এইটো হয় চাগে দেই, অৰুণ হাজৰিকা হ'ব পাৰে। অৰুণ হাজৰিকাই হয়। তো আজি শ্ৰদ্ধাঞ্জলিত তেখেতক আমন্ত্ৰণ কৰিছে। মই একো নাজানো পিছে তেখেতক আমন্ত্ৰণ কৰিছেনে নাই কৰা। অৰুণ হাজৰিকাক আজি আমন্ত্ৰণ কৰিছে আৰু তেখেতৰ ফুটেজটো পালোঁ। মই আজি খুবেই লাকি মানুহ, এইটো ফুটেজ যে মই পালোঁ। ৰিয়েকশ্যন। আৰু এনেদৰে আমি গৈ বহু ইউটিউবাৰ বা বহু ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ মানুহে এই ভিডিঅ' বনাইছে। এই বস্তুটোৰ নামটো মই নাজানো, যদি কোনোবাই জানা মোক প্লিজ কমেণ্ট কৰি জনাব। এইটো বস্তুটোৰ নামটো মই নাজানো। আৰু এনেদৰেই বেচেৰা অৰুণ হাজৰিকাদেৱৰ পচিনা হৈ গৈছে দেহা। ইমান খোজকাঢ়িবলগীয়া হৈছে যদি, বয়স হৈছে ন। তেখেতৰ মুভি আমি বহুত দিনৰ আগতে চাইছিলোঁ। অৰুণ হাজৰিকাৰ আগতে মুভি তেখেতৰ নামেৰে গান এটাও হৈছিলে, নেটকাইটি 30ৰ আগতে, এনেকৈ গান এটা আছিলে। তো তেতিয়াৰ পৰা জানো আৰু অৰুণ হাজৰিকাক নেটকাইটি বুলি। কিন্তু যেতিয়া অলপ ডাঙৰ হ'লোঁ, মেচিয়ৰ হ'লোঁ, বুজি পোৱা হ'লোঁ, তেতিয়া জানো আৰু তেখেতৰ নামটো অৰুণ হাজৰিকা। আৰু তেখেতক আজি এই শ্ৰদ্ধাঞ্জলিত আমন্ত্ৰণ কৰিছে। মই ফটেজটো পালোঁ, মই লাকি। আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব, যি ভাল লাগে আপোনালোকে, আৰু বেয়া লাগিলে প্লিজ কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো চাই থাকক। ইয়াত ফাৰ্ষ্টত যোৱাকেইজন বড়ো আৰু বাকী পিছৰকেইজন যোনকেইজন আহি আছে এইকেইজন হাজং হয়। যোনকেইজনৰ মই চৰাইটোৰ কথা কৈছিলোঁ যে এই বস্তুটোৰ নামটো মোক কমেণ্টত কোনোবাই ক'লে মানে ময়ো জানিব পাৰিম, মানে মই নাজানো। আৰু এয়া হৈছে বড়ো, কিছু হাজং, কিছু বড়ো, আৰু এই পিছৰখিনি এইখিনি বঙালী হয়। চবে আমাৰ অসমৰ প্ৰায়ে ড্ৰেছ পোছাকতে ক'ব পাৰেই আৰু ধৰিব পাৰে, মই নক'লেও হয়। আৰু এয়া আমাৰ জাতীয় সংস্কৃতি, অসমীয়াৰ ড্ৰেছ পোছাক।
তো ফাইনেলি ৰাতি হ'ল। এয়া আমাৰ সৰু সৰু ভণ্টিকেইজনীয়ে নাচিছে, তাৰে এটা ফটেজ ল'লোঁ। ধুনীয়া নাচিছে আৰু বিহু চাই মই বহুত দিনৰ পিছত বিহু চাইছোঁ। বিহু চাই বহুত ভাল লাগে মোৰ, সেইকাৰণে আজি আগত বহি লৈছোঁ একেবাৰে, কাৰণ পিছৰ পৰা ফটেজ ল'লে মানে অকণমান অসুবিধা হয়। তথাপিও মই মাজতে আছোঁ এতিয়া বৰ্তমানো, একেবাৰে সন্মুখলৈ যোৱা নাই, জুম কৰি কিনি লোৱা হৈছে। তথাপিও পাইছোঁ মানে ইয়াৰ পৰা আপোনালোকক ভাল ফটেজটো যদি দেখাব পাৰোঁ তেতিয়া মোৰো মনটো ভাল লাগে, আপোনালোকৰো ভিডিঅ'টো চাই ভাল লাগে। কিবা এটা কৈছিলে পতককৈ জুমিঙত গম পাইছিলোঁ। তো এনেকৈয়ে ৰাতি এতিয়া 11টা বাজিলেগৈ, এনেকৈ বিহু চাই চাই বহি আছোঁ আৰু ভিডিঅ' লৈ লৈ। আমাকনো কোনে চায়, আমি চবকে চাবলগীয়া হয়। আচ্ছা, ঢুলীয়াকেইজন বৰ ধুনীয়াকৈ ঢোল বজাইছে, শুনকচোন। এয়া হৈ গ'ল ঢোল বাদন। তো ঢোল বাদনো হ'ব চাগে। আমি অলপে ফটেজ দেখাম, কাৰণ ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। বহু দিনৰ পিছত ভিডিঅ' এৰিছোঁ যেতিয়া মানুহখিনিয়ে এট্ৰেকশ্যন নাই চাগে ইমান। চ' চাব, ভাল লাগিলে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। আৰু নতুন নতুন ভিডিঅ' তেতিয়াই আহিব যেতিয়া মই আপোনালোকৰ পৰা মটিভেট হওঁ, আৰু কৰিয়ে থাকিম, এইটো কথা নাই। তো প্লিজ ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ, প্ৰেছ দ্য বেল নটিফিকেশ্যন আই।